আমি এইবোৰ ভিডিঅ' দেখিছোঁ আৰু শেষৰ সময়টোত সেই ভাগৰুৱা সময়টোত চাগে মই মানে ভাবিব নোৱাৰোঁ তেওঁৰ বুকুখনে তেতিয়া কি বিচাৰিছিল আৰু তেতিয়া তেওঁ চাগে মনত কেনেকুৱা এটা অৱস্থা হৈছিল গতিকে হ'ব লাগিব আপুনি নাই মই ষ্ট্ৰংলিয়ে মই যিমান পাৰোঁ কাৰণ তেওঁ সদায় বহুত ষ্ট্ৰং আছিল আৰু মোক সদায় ষ্ট্ৰং হ'বলৈ তেওঁ মোক শিকাই গৈছে ইমান বছৰে মই আচলতে বুজিও পোৱা নাছিলোঁ যে 30টা বছৰ মই তেওঁৰ লগত আছোঁ 30টা বছৰে তেওঁ প্ৰতি মুহূৰ্তত তেওঁ শিক্ষক হিচাপে নহয় কিন্তু প্ৰতিটো মুহূৰ্তত তেওঁ মোক এটা এটা কথা মোক শিকাই গৈছে গতিকে মই এতিয়া তেওঁ কি বিচাৰিব পাৰে তেওঁৰ কাৰণে কি কৰিব লাগে মই সেইটো নিজৰ ওপৰত মই ভাবোঁ মই সবল হৈ কৰিব পাৰিম কিন্তু তেওঁ থাকোঁতে মোৰ শক্তিটো আৰু বহুত বেলেগ আছিল কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত